শিক্ষাৰ শব্দগত অৰ্থ বুলিলে কি বুজা শিক্ষাৰ ইংৰাজী প্ৰতিশব্দ এডুকেশ্যন শব্দটো লেটিন ভাষাৰ ই আৰু ডাকো শব্দৰ পৰা আহিছে যাৰ অৰ্থ হৈছে ই মানে আউট অফ অৰ্থাৎ জৰ পৰা আৰু ডাকো মানে আই অৰ্থাৎ মই আগুৱাই যাওঁ সেইদৰে লেটিন শব্দ আন এটা লেটিন শব্দ ইডুচিয়াৰৰ পৰা অহা যাৰ অৰ্থ হৈছে টু ড্ৰ আউট বা টু লেড আউট অৰ্থাৎ বিকশিত কৰি তোলা সেইদৰে এডুকেশ্যন শিক্ষা শব্দটো আন দুটা লেটিন শব্দৰ পৰা উৎপত্তি হৈছে বুলি কোৱা হয় ইয়াৰ এটা হৈছে এডুকিয়াৰ অৰ্থাৎ টু ব্ৰিং আপ বা টু নৰিশ অৰ্থাৎ তুলি কৰি ধৰা বা লালন পালন কৰা আনটো হৈছে এডুকেটম যাৰ অৰ্থ হৈছে এন এক্ট অফ টিচিং অৰ্থাৎ শিক্ষাদান কাৰ্য তো লেটিন শব্দ ই ডাকো আৰু ইডুচিয়াৰ শব্দ দুটাই ব্যক্তিৰ অন্তৰ্নিহিত আৰু সুপ্ত শক্তিৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়ে সেইদৰে ইডুকিয়াৰ আৰু ইডুকেটম শব্দ দুটাই ব্যক্তিৰ বাহ্যিক শক্তিৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়ে ভাৰতীয় দৰ্শন মতে শিক্ষা শব্দটোৰ অৰ্থ হ'ল তোমাৰ শিক্ষা শব্দটো এডুকেশ্যন শব্দটো ভাৰতীয় সংস্কৃতিত সাজ শব্দৰ পৰা উৎপত্তি হৈছে বুলি কোৱা হয় যাৰ অৰ্থ হৈছে শাসন কৰা নিয়ন্ত্ৰণ কৰা নিৰ্দেশনা দিয়া অনুশাসন অথবা শিক্ষা শব্দটো ভাৰতীয় সাংস্কৃতিক বিদ শব্দৰ পৰা উৎপত্তি হৈছে বুলি কোৱা হয় বিদ শব্দৰ অৰ্থ হৈছে জনা বা জানিবলৈ বিচৰা